আজিৰ ভিডিঅ'টোত ক্লাছ 9ৰ অনুশীলনী 2.5ৰ 13 নম্বৰৰ কোৱেশ্চন কেইটা আলোচনা কৰিম। 13ৰ 1 নম্বৰ দিয়া আছে আমাৰ যদি x + y + z = 0 তেন্তে দেখুৱা যে x³ + y³ + z³ = 3xy z। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন। কি দিয়া আছে আমাৰ x + y + z কি আছে 0 দিয়া আছে। লিখা given x plus y plus z equal to 0. আমাৰ কি দেখুৱাব লাগে যে x³ plus y³ plus z³ equal to 3xy z. আমাৰ অবেদ এইটো কি আছিল আমাৰ যে আমি জানো we know ফৰ্মুলা মুখস্থ কৰিব লাগিব যে x³ plus y³ plus z³ minus 3xy z. তার মানে কি লিখিব পাৰো x plus y plus z of x square plus y square plus z square minus xy minus yz minus zx. এটা ফর্মুলা আছিল আমাৰ। তাৰপিছত যেটো আছে হেতু লিখি দিয়া x³ plus y³ plus z³ minus 3xy z equal to কি দিয়া আছে আমাৰ x plus y plus z। ইয়াতে আমাৰ x plus y plus z ৰ ভ্যালু দিয়া আছে আমাৰ কি দিয়া আছে আমাৰ 0 0 লিখি দিয়া 0 into এইখিনি লিখি দিয়া x square plus y square plus z square minus xy minus yz minus zx। তাৰপিছত কি লিখিবা কি আছে আমাৰ x³ plus y³ plus z³ minus 3xy z। ইয়াতে চোৱা 0 লগত যদি এইখিনি পূৰণ কৰা 0 লগত কিবা সংখ্যা যদি পূৰণ কৰা কি হ'ব আমাৰ 0 হৈ যাব। গতিকে 0 লগত যদি এইখিনি পূৰণ কৰা গোটেইখিনি কি হ'ব আমাৰ 0 হ'ব। তাৰপিছত x³ plus y³ plus z³ এটোৰ লগত কি আছে আমাৰ মাইনাস যদি ইকুৱেলৰ ইফালে লৈ যোৱা কি হ'ব আমাৰ প্লাস। গতিকে কি লিখিব পাৰো 3xy z। এটো আমাৰ দেখুৱাব লাগে স্ক্ৰিনশ্বট মাৰি লোৱা। 2 নম্বৰ কোৱেশ্চনত দিয়া আছে যদি a plus b plus c equal to 0 তেন্তে দেখুৱা যে a square of b plus c plus b square of c plus a plus c square of a plus b plus 3abc equal to 0 বুলি দেখুৱাব লাগে। কি দিয়া আছে আমাৰ a plus b plus c equal to 0 দিয়া আছে আমাৰ given দিয়া আছে a plus b plus c equal to 0। ইয়াৰ পৰা তুমি কি কৰিবা a plus b ৰাখি দিয়া c হিফালে গলে কি হ'ব মাইনাস a plus b equal to কি লিখিব পাৰা c জাগত কি আছে আমাৰ প্লাস 10 আছে যদি হিফালে লৈ যোৱা কি হ'ব মাইনাস। এটো 1 নম্বৰ দিয়া। তাৰ পিছত তুমি কি কৰিবা b plus c ৰাখি দিয়া b plus c equal to a হিফালে যায় কি হ'ব মাইনাস। এটো তুমি 2 নম্বৰ ইকুৱেশন দিয়া। তাৰ পিছত তুমি কি কৰিবা c a ৰাখি দিয়া c plus a equal to কি হ'ব b হিফালে যায় কি হ'ব মাইনাস। এটো তুমি 3 নম্বৰ ইকুৱেশন দিয়া। তাৰ পিছত কি দিয়া আছে আমাৰ লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড কি দেখুৱাব লাগে 0 বুলি দেখুৱাব লাগে। লেফট হ্যান্ড সাইড LHS কি দিয়া আছে আমাৰ a square of b plus c a square of b plus c plus b square of c plus a plus c square of a plus b plus 3abc। তাৰপিছত তুমি কি কৰিবা a square আছে a square লিখা b plus c ৰ মান কি পাইছো আমি minus a গতিকে b plus c ঠাইত minus a লিখা plus b square আছে লিখা c plus a কি দিয়া আছে আমাৰ minus b plus c square। তাৰপিছত a plus b ৰ মান কি দিয়া আছে আমাৰ minus c plus 3abc। যদি তুমি a স্কয়ার লগত a পূৰণ কৰা কি হ'ব a কিউব হ'ব
তার আগত কি চিন আছে আমাৰ মাইনাস গতিকে মাইনাস দিয়া প্লাসে মাইনাসে কি হ'ব মাইনাস 20 কৰ লগত b পূৰণ কি হ'ব b কিউব প্লাসে মাইনাসে মাইনাস 6 কৰ লগত c পূৰণ কি হ'ব c কিউব প্লাস 3abc তাৰ পিছত কি কৰিবা ইয়াতে মাইনাস আছে ইয়াতে মাইনাস আছে আৰু ইয়াতে মাইনাস আছে তিনিটা টাৰ্মৰ পৰা কি কৰিবা তুমি মাইনাস কমন লোৱা মাইনাস কমন ললে কি থাকিব a কিউব মাইনাস 7 কি হ'ব প্লাস b কিউব মাইনাস 7 কি হ'ব প্লাস c কিউব ব্ৰেকেট ক্লোজ কৰিবা তাৰ পিছত 3abc মাইনাস 3 দিয়া a কিউব প্লাস b কিউব প্লাস c কিউব সূত্ৰ কি আছিল আমাৰ যে আমি কি জানো যেহেতু a কিউব প্লাস b কিউব প্লাস c কিউব কি লিখিব পাৰো 3abc ইয়াতে কি আছে আমাৰ a কিউব প্লাস b কিউব প্লাস c কিউব এইটো ঠাইত কি লিখিম আমি 3abc লিখি দিম 3abc প্লাস 3abc আছে লিখা 3abc তিনিটা abc পজিটিভ তিনিটা abc নেগেটিভ কাটা কি থাকিব আমাৰ 0 থাকিব এইটো আমাৰ দেখুৱাব লাগে আশা কৰিছো তোমালোকে ভিডিওটো চাই ভাল লাগিছে আৰু যদি ভাল লাগিছে তেতিয়া হলে ভিডিওটো চাই লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা যাতে মই দিয়া ভিডিওবোৰ তোমালোকে পাই থাকা